মোক কোনে মাজনী বুলি মাতিব দেউতা তুমি এবাৰ মোক মাজনী বুলি মাতা দেউতা ও দেউতা I wander, hunger my driver, I go where I must. Cold blows the winter wind over hill and heather. Thick drives the rain, and my roof is in the dust. Loved of Wiseman was the shade of my roof tree. The true word of welcome was spoken in the door. Dear days of old. ও দাদা আমার স্কুলত যোৱাৰ সময় হলচোন মাইদু খাইয়ে পোৱা নাই দাদা মোৰ ভোক লাগিছে তই মাক মাতি লৈ আসুন মা মোৰ ভোক লাগিছে খাবলৈ কি আনিছা মা বহিলো আমাজনী মই দি আছো দিয়া লোৱা মা মোক আৰু এখন দিয়া লোৱা ইজনী খোৱা ল মা তই এইখিনি খা নাই নাখাও ধুনু তয়ে খা মিছা কথা নকবিচোন মা তই ৰাতিয়ে ভাত খোৱা নাই খা এতিয়া বলা স্কুলত যাব সময় হৈছে
অঁ ইয়াতে আছোঁ। শুনিছানে? জুবিনৰ কাঞ্চনজংঘা চিনেমাখন মই কিন্তু এইবাৰ চামেই। অফিচৰ পৰা আহোঁতে 3টা টিকট বুকিং কৰি থৈ আহিবা। পাৰিলে টিকট 3টা লৈয়ে আহিবা। ঠিক আছে। যোৱাবাৰ দৌৰি দৌৰি গৈ আমি মিছন চানা চাইছিলোঁ। এইবাৰ আমি উৰি উৰি যাম আৰু কাঞ্চনজংঘা চাম। চাবিপাত লৈ যোৱা। পাপা মোক তুমি কেতিয়া আইতাৰ ওচৰলৈ নিবা? মোৰ আইতাৰ ওচৰত যাব আৰু আইতাক চাবলৈ বৰ মন গৈছে। তোমাক কিমান ক'ব লাগে? তাত যাবৰ কোনো নাই। যোৱা ভিতৰলৈ। যোৱা। নাকান্দিবা মা, মই আহোঁতে যাযাবৰৰ পৰা তোমাৰ কাৰণে ম'ম' লৈ আহিম। নাখাওঁ মই ম'ম'। কি মা? কি মা? ইহঁতৰচোন খবৰেই পোৱা নাই। কিমান দিন যে হ'ল নেদেখাৰ। সিহঁতৰ কথা চিন্তা কৰিবলগীয়া কি আছে মোৰ? সিহঁতে জানো তোৰ মোৰ খবৰ লৈছে? তেনেকৈ ক'ব নাপায় বাবা। কিয় নকম? বাইদেৱে বিয়া হৈ যোৱাৰ পিছৰ পৰাই তই কেনে আছ বুলি ফোন কৰি খবৰ এটা লৈছে জানো? বেলেগৰ ঘৰত কাম কৰি কৰি খুজি মাগি নিজে নাখাই খুৱাইছিলি নহয়? সিহঁতে নল'লে বুলি আমিও নল'ম নেকি? মাক হিচাপে সন্তানৰ খবৰ ৰখাটো মোৰ কৰ্তব্য। এতিয়া সিহঁতে ডাঙৰ চাকৰি কৰে, ধনী ঘৰত বিয়া পাতিছে। ডাঙৰৰ কথা তেনেকৈ ক'ব নাপায় বাবা। মাইকী দুজনী যে হৈছে নহয়, বিয়া হৈ যোৱাৰ পিছৰ পৰাই দাদা দুজনক আমাৰ পৰা ছাইড কৰি লৈ গ'ল। কি ফাল্টু ৰিচাল্লা। হেল্ল' দাদা। কোনে কৈছে? অঁ মই পাৰ্থই কৈছোঁ, তোৰ সৰু ভাইটি। অঁ ভাইটি ক, তই কেনে আছ? ভালে আছোঁ দে, তই কেনে আছ? মোৰনো আৰু কি ক'ম, আছোঁ দে আৰু। মাইনাজনী কেনে আছে? মাজনীও ভালে আছে দে। ঘৰতে আছানে? মই ঘৰ গৈ পোৱাই নাই। মাজনীৰ কাৰণে ম'ম' নিব লাগে বোলে। মই যাযাবৰতে বহি আছোঁ। ভাইটি মা ভালে আছেনে বাৰু? শেষত হ'লেও যে মাৰ খবৰ লৈছ, ভাল লাগিল। মায়ে তহঁতক চোৱাৰ হেঁপাহত জীয়াই আছে দে। ভাইটি তই তেনেকৈ কিয় কৈছ? মাৰ কিবা হৈছে নেকি? নাই হোৱা নাই দে, ভয় কৰিবলগীয়া একো নাই। দাদা তোৰ লগত মোৰ অলপ কথা আছে, কালি দিনৰ 11 বজাত লগ কৰিবিচোন। হ'ব দে। পিছে তোক ক'ত লগ কৰিম? পঞ্চৱতীৰ ওচৰত। কাকো নকবি মোক লগ কৰিব অহা বুলি। দে হ'ব দে, এতিয়া ৰাখিছোঁ। ঠিক আছে দাদা, ম'ম'টো হৈছেনে? হৈছে দাদা।
কবি কি ক তোক ইমানবাৰ ফোন কৰি আছোঁ বিজি দেখা আছে যে আমাৰ অফিচৰ বড়োবাবুই ফোন কৰিছিল দে কচোন কি কথা আছে অলপ টকা লাগিছিল ইমনে বোলে শ্বপিঙত যাব কিমান টকা লাগিব 10,000 মান হ'লে হ'ব দাদা ঠিক আছে কাইলৈ গধূলি টকাটো লৈ ল'বি ঠিক আছে হ'ব দে ৰক্ষা পৰিলোঁ এইজনী গাড়ীৰ পৰা কি কথা আছে কচোন ভাইটি তোক যে কোনোৱে ভাল নাপায় তই জানানে কি কৈছ মই হ'লে বুজা নাই পূৰ্বী বাইদেউ মাজু দাদা আৰু তোৰ ঘৈণীয়েৰে তোক ভাল নাপায় কি ভাল পায় তোৰ সম্পত্তি আৰু টকা পইচাকে ভাইটি তই বৰ মিছা কথা কৈছ সিহঁত আচলতে তেনেকুৱা নহয় সঁচানে মিছা আৰু কোন কেনেকুৱা মই প্ৰমাণ কৰি দিম আজি কেৱল তই মই কোৱা মতে কৰি যা ঠিক আছে বাৰু আজি প্ৰমাণেই চাওঁ Om hing ring ring mishwaha Om hing mishwaha Om ring ring Om ring 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 Om ring 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 rang 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 ring rang Om ring ring Om ring 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 Om ring 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 এ যা হাপে খুঁজেছি সেই হাপত তাকে বিজাক হাপন তরু জান তরু ধুই বেরো তখন জান তরু ওম হাপে জি হাপে খুঁজেছি সেই হাপত তাকে বিজাক ওম ফু 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 ওম ফু ফু ফেটি হাপে যদি খুঁজেছি ফেটি হাপত তাকে যাক ফেটি হাপে খুঁজে যদি ফেটি হাপত তাকে যাক ওম রিং 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 রম ওম রিং রিং ফু খবর দিও দক দাদার কি হয়েছে খুড়া দাদার কি হয়েছে ইয়াক হাপে খুঁটি আইছে কি দাদা তো আজি মোক 10,000 টকা দিয়াৰ কথা আছিল দাদা 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 খুড়া আপুনি কিবা এটা কৰক উপায় আছে কি উপায় আছে এটা বস্তু লাগিব কি বস্তু লাগিব যি বস্তু লাগে তাকে দিম দাদাক জীয়াই দিয়ক দাদা টকা পইচাৰ কোনো অভাৱ নাই তোমাৰ যদি জীৱটো দিব পাৰা দাদা জীয়াই উঠিব কি মোক মাৰি দাদাক জীয়াই তুলিব মই জীৱ দিব নোৱাৰোঁ মোৰ ঘৰত সৰু সৰু কণমানি ল'ৰা ছোৱালী আছে তেতিয়াহ'লে তোমাৰ দাদাক মই বচাব নোৱাৰিম ও দাদা কি হলো তোর ও দাদা আজি বাবা মোক কোনে মৰম কৰিব মোক মায়ে মায়ে শ্বপিং কৰিব টকা কোনে দিব দাদা নাকান্দিবি ভণ্টি এইবিলাক চব ভগৱানৰে খেলা আমিনো তাত কি কৰিব পাৰোঁ ও খুড়া আপুনি কিবা এটা কৰক দাদাক কেনেবাকৈ বচাওক নহ'লে মোক মায়ে মায়ে কোনে টকা দিব বচাব পাৰিম তোমাৰ জীৱটো দিব লাগিব আপুনি কেনেকুৱা বেজে মোক মোৰ দাদাক বচাব নাই মই দিব নোৱাৰোঁ মোৰ এজন দাদা ঢুকালে কি হ'ল দুজন দাদা আছে নহয় তোমাৰ কি হ'ল ঐ নুচুব হনে হাজি কি হলো তোমাৰ ও হুন্তি চকুটো মেলাচোন আমি কাঞ্চনজংঘা চাবলৈ যাম নহয় গোটেইকেইটাই দাইদাকক বচাব দূৰৰ কথা কাৰোবাৰ পইচাৰ ধান্দা ভনীয়েকৰ বা শ্বপিঙৰ কথা ঘৈণীয়েকে আৰু চিনেমা চোৱাৰ কথা দেউতা দেউতা তুমি মোক এৰি কলৈ গ'লা মোক কোনে মমো আনি দিব ৰাতি ৰাতি মোক কোনে কলাত বহুৱাই ভাত খুৱাই দিব দেউতা ৰাতি ৰাতি মোক কোনে মোবাইলত গেম খেলিব দিব দেউতা
নাকান্দিবা মাজনী, আহাচোন মোৰ ওচৰলৈ। আজিৰ পৰা মোক কোনে মাজনী বুলি মাতিব? দেউতা, তুমি এবাৰ মোক মাজনী বুলি মাতা। দেউতা, অ' দেউতা। আপুনিতো অজা, আপুনাই কিবা এটা কৰক। আপোনাক লাগিলে টকা গহনা সকলো দিম, লাগিলে আপোনাক চামতাৰ চকৰ এভিকা মাটিও দি দিম, কেৱল আপুনি এওক জীয়াই তোলক। এইবোৰ মোক একো নালাগে, লাগে তোমাৰ জীৱটো। আৰু তুমি যদি জীৱটো দিব পাৰা তেনেহ'লে তোমাৰ স্বামী জীয়াই উঠিব। কি যাতা কথা কয় হে আপুনি? মই মোৰ জীৱ দিব নোৱাৰোঁ, লাগিলে মই বিধৱা হৈয়ে থাকিম। কি চাই আছে আপোনালোকে? সোনকালে শ্মশানলৈ নিয়াৰ ব্যৱস্থা কৰক, মই এনেকৈ চাই থাকিব নোৱাৰোঁ। তোৰ কি হৈছে? তই কিয় মোৰ বুকুখন উকা কৰি গলি? অ' বাবা, ডাঙৰ বাবা, ইয়াৰ কি হৈছে? ঐ তই মাতচোন মোক। অ' বাবা, তই মোক এবাৰ মা বুলি মাতচোন। আপুনি কি চাই আছে? আপুনি ইয়াক চাওকচোন, জৰা ফুকা কৰক। আপোনাক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, কিবা এটা কৰক, নহ'লে মই মোৰ বাবাক ঘূৰাই নাপাওঁ। সোনকাল কৰক। আপোনাৰ ল'ৰাক বচাব পাৰিম, আপোনাৰ ল'ৰাক জীয়াই তুলিব পাৰিম, কিন্তু আপোনাৰ জীৱটো দিব লাগিব। মোৰ জীৱ নহয়, লগা হ'লে আপুনি মোৰ যি লাগে সেয়াই লৈ লওক, কিন্তু আপুনি মোৰ বাবাক বচাওক। লগা হ'লে ময়েই মৰি যাম, কিন্তু মোৰ বাবাই জীয়াই থাকক, তেতিয়াহে মোৰ আত্মা শান্তি পাব। আপুনি সোনকাল কৰক। দাদা উঠ। দেউতা, বাবা, মা মোক ক্ষমা কৰি দে মা। মই ডাঙৰ ভুল কৰিছোঁ মা। তই নিজে মৰি হ'লেও মোক বচাব চেষ্টা কৰিছিলি। তোৰ খবৰ নলয়, তোৰ ওচৰলৈ এদিনো নাহি মই মহাপাপ কৰিলোঁ মা। মই মহাপাপ কৰিলোঁ। মই সদায় দিনে ৰাতি ভগৱানক প্ৰাৰ্থনা কৰোঁ, মোৰ যাতে ল'ৰা ছোৱালীকেইটা কেতিয়াও বিপদত নপৰে। দেউতা, এইজনীয়ে মোৰ আইতা নহয়নে? হয় মাজনী, এইজনীয়ে তোমাৰ আইতা। আইতা, আইজনী নাকান্দিবা আইজনী। আইতা, মই আৰু তোমাক এৰি কেতিয়াও নাযাওঁ, মই তোমাৰ লগতে থাকিম। নেকান্দিবাচোন, হ'ব দিয়া। ভাইটি, তই মোৰ অন্ধচকু মেল খুৱাই দিলি। তই কোৱাৰ কাৰণে আৰু তই এইবোৰ যি কৰিলি, সেইবোৰ কৰাৰ কাৰণে আজি মই পৰিয়ালৰ সকলোৰে চৰিত্ৰবোৰ গম পালোঁ। মাজনী, আমি সেই ঘৰটো এৰি নাযাওঁ, আমি তাত থাকিলে তোমালোকে আমাৰ ঘৰত থাকিলে পুৰণি ঘৰটো কোনে চাব সেইটোৱে কৈছা ন? তুমি চিন্তা কৰিব নালাগে আইতা, সেই পুৰণি ঘৰটোত মোৰ মাক থম। কি? এইবিলাক আমি পাৰ্থৰ কাৰণে কৰিলোঁ, তোমালোকে গম পালা নহয় মাৰ সমান হ'ব কোন?